সকল স্বাগতম মোৰ চেনেললৈ আপোনালোকক বাই বাই আজি আমি মিঠা বগৰীৰ আচাৰ বনাম আপোনালোকক যদি মোৰ মিঠা মোৰ নহয় মোৰ আন্টিৰ যদি ৰেচিপিটো ভাল লাগিছে লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিব আজি আমি বগৰীৰ আচাৰ বনাম এয়া মোৰ ঘৰৰ ওচৰৰ খুৰী আৰু আছে ভন্টি এয়া কেৰাহীত গুড় গৰম কৰি লৈছে প্ৰথমে নালাগে মোৰ মুখখন চাই চাই বমি কৰিব চবে ঢেৰ আছে এতিয়া দিব পাৰিম আৰু প্ৰথমে এইখিনি বগৰী পানী ধুই কিনে ৰ'দত শুকাই লৈছে ন প্ৰথমত কেঁচা বগৰীটো শুকাব লাগিব শুকাই পিনে তাৰপিছতে গৰম পানীয়ে দি ধুই তাৰপিছত এতিয়া এনেকৈ আচাৰ লৈছোঁ আৰু ফালি ফালি লৈছে বগৰীখিনি মিঠা আচাৰ গুড়েদি মিঠা জ্বলা চবেই আৰু আজিও বৰমাৰ ৰেচিপি মই নাজানো বনাবলৈ আজি শিকিছোঁ এইটো বৰমাই বহুত ৰেচিপি জানে এই গুড়খিনি হৈ গৈছে এতিয়া বগৰীখিনি দি দিব লাগে এবাৰ ঘৰত গ'লে ময়ো বনাই থম এই বগৰী আছেনে নাইবা কোৱালেহে এতিয়া বগৰী ছিজন গ'লে ন এতিয়া শুকান বগৰী থাকিব গুড়টো লিকটীয়া হোৱালৈকে হেৰি কৰিব লাগিব ন নে নালাগে আৰু লিকটীয়া নহয়তো আৰু নহ'ব ন অথনীয়া লিকটীয়া কৰি ল'লে হয় নাই এতিয়া নিমখ দিছে এতিয়া শুকান জ্বালাৰ গুড়ি এড কৰিছে আন্টিয়ে তাৰপিছত আৰু চব গুটিৰ গুড়ি শুকান জ্বালা গুড়ি আৰু চব গুটি দিয়াৰ পিছত বহুত টেষ্টি হয় খাবলৈ ন টেষ্টি হয় এইখিনি চব গুটি এড কৰিলে আন্টিয়ে এতিয়া এনেকৈ লৰাব লাগিব ভালদৰে মিক্স হোৱাকৈ এয়া আমাৰ বগৰীৰ আচাৰ ৰেডি হৈ গ'ল মিঠা আচাৰ এতিয়া আপোনালোকে এইটো যিকোনো হেৰি ৰুটি পৰঠা সকলোৰ লগত খাব পাৰিব